Hi friends, আপোনালোকে চাই আছে মোৰ YouTube চেনেল বৈকুণ্ঠ MJ আৰু মই আজি আপোনালোকক ক'ব বিচাৰিছো এক বহুত গুৰুত্বপূৰ্ণ কথা বিশেষকৈ YouTube যিসকলে কৰে YouTubeত যিসকলে ভিডিঅ' চাই তেওঁলোকে এই বস্তুটোৰ মুখামুখি হ'ব লগা হয় প্ৰায় মুখামুখি হ'ব লগা হয় আৰু লগতে তাৰ পৰা লাষ্টত এক বিৰক্তিৰ ভাবো ল'বলগীয়া হয় আৰু এই কথাটো হৈছে কি আপোনাৰ YouTubeত এটা বস্তু খুব বেছিকৈ পোৱা যায় মিলিয়নছ ভিউজ হয় কিছুমান চেনেলৰ মিলিয়নছ সাবস্ক্রাইবার থাকে কিন্তু তেওঁলোকৰ কন্টেন্টবোৰত কি হয় ক্লিক বেইট বুলি এটা বস্তু থাকে ক্লিক বেইট সো ক্লিক বেইটাৰ বা তেওঁলোকে ক্লিক বেইট ইউজ কৰে ক্লিক বেইট একচুয়ালি কি হয় ক্লিক বেইট এইটো বস্তু যে আপোনালোকে ইউটিউবত যেতিয়া কিবা এটা বস্তু চাই থাকে তেতিয়া কি হয় যেতিয়া তাৰ এটা থাম্বনেল আহে ন সেই থাম্বনেলটোত এনেকুৱা কিছুমান ছবি থাকে যেটো ছবি দেখাৰ পিছত আপুনি হেতু ক্লিক কৰিবই আপুনি ক্লিক কৰিবলৈ বাধ্য আপুনি চাবলৈ বাধ্য এনেকুৱা ধৰণৰ ক্লিক কিছুমান থাকে ধৰক আপুনি টপ 5 বডি বিল্ডাৰ ওয়াৰ্ল্ডৰ যিকিটা খুব ডেঞ্জাৰাস এনেকুৱা কিবা ভিডিও এটা বনালে কোনোবা এটা চেনেলে সো সেই চেনেলটোৰ সেই ভিডিওটো বনোৱাৰ পিছত তাত এনেকুৱা এটা থাম্বনেল দিব যেটো থাম্বনেলত কি হ'ব এনেকুৱা এটা বডি বিল্ডাৰ এটা দেখুৱাব যেটো বডি বিল্ডাৰ ফটোশপ কৰি বনাই লয় যেটো বডি বিল্ডাৰ ডাইনোসৰ এটা নিচিনা বডি বিল্ডাৰ এটা সো তাক যেতিয়া আপুনি দেখি যাব ভাবিব হসাকে আছে নেকি চাই লওঁ ৰ গোটে ভিডিওটো আপুনি যেতিয়া ক্লিক কৰে তেতিয়া কিন্তু আপুনি একো বিচাৰি নাপায় সেই বস্তুটো কেৱল থাম্বনেলটোতে থাকে আপুনি কোনো কন্টেন্টত একো বস্তু বিচাৰি তাত নেপায় সো আপুনি কন্টেন্টত কোনো ধৰণৰ বস্তু তাত বিচাৰি নাপায় ঠিক তেনেকৈ আপুনি যিকোনো বস্তু এটা চাওক বলে টপ 5 ডেঞ্জাৰাস কোনোবা মানুহৰ কথা কৈ দিলে তাত এনেকুৱা কেইটামান ডেঞ্জাৰাস মানুহ একচুয়ালি থাম্বনেলটোত থাকিব যেটো থাম্বনেলত থকা সেই ডেঞ্জাৰাস মানুহ কিটা একচুয়ালি এক্সিষ্ট নকৰে বা ধৰক কাবাৰ ডিঙিৰ পৰা হাত এখন ওলাই আছে যেনিবা তেনেকুৱা এটা থাম্বনেল আপোনালোকে পাই গ'ল ভাবিব যে ডিঙিৰ পৰা হাত ওলাই গৈছে এটো কি ভিডিও চাও কিন্তু আপুনি গোটে ভিডিওটোত সেই বস্তুটো একচুয়ালি আপুনি বিচাৰি নাপায় ঠিক তেনেকৈ এক শ্ৰেণীৰ চেনেলত এক শ্ৰেণীৰ কন্টেন্টত এনেকুৱা হয় থাম্বনেলটোত তেনে ধৰণৰ ইউজ কৰা হয় আৰু আমি প্ৰায় ঠগন খাওঁ আমি চাবলৈ বাধ্য আমি একো নহয় কি আছে জিঅ' পেক আছে ইন্টাৰনেট পেক ইমান ফ্ৰী আছে চাই দিও দে কিন্তু চাই দিয়াৰ ফলত তেওঁলোকে ভিউজটো পাই যায় কিন্তু আপোনাৰ বিশেষ লাভ নহয় যেটো চাবৰ কাৰণে আপুনি একচুয়ালি ভিডিওটোত ক্লিক কৰিছিলে আপুনি হেতু গোটেই ভিডিওটোত আপুনি বিচাৰি নাপায় গতিকে এই বস্তুটো কোৱা হয় ক্লিক বেইট অৰ্থাৎ কন্টেন্টটো কি আছে পিছৰ কথা কিন্তু সেই ফটোখনত এনেকুৱা ধৰণে মানুহক আভুৱা ভাড়া হয় বুলি কোৱা হয় যে মানুহে চাবলৈ বাধ্য হয় অৰ্থাৎ মানুহে চাবলৈ বাধ্য হোৱাকৈ থাম্বনেলটো বনোৱা হয় খুব ইন্টাৰেষ্টিং কৰি বনোৱা হয় সো মানুহে আচৰিত পাই যায় ধৰক কোনোবা মানে মানুহ মৰিছে ধৰক মানুহ মৰিছে কোনোবা সিনেমা এক্টৰ যেনিবা যিকিটা 2018ত মৰি গ'ল বা 2017ত মৰি গ'ল তাৰ মাজত হঠাতে যেতিয়া সলমান খানৰ ফটো এখন আপুনি দেখি যাব আপুনি পাগল হৈ যাব তাৰ মাজত হঠাতে যেতিয়া আপুনি আপোনাৰ ফেভাৰিট যি নেকি মৰা কোনো চান্স নাই মৰা তেনেকুৱা ফটো এখন যেতিয়া দেখা যাব আপুনি আচৰিত হৈ যাব আকৌ কিছুমান মই ক্লিক বেইট পাইছো কেনেকুৱা ধৰণৰ ধৰক এই সকল ষ্টাৰৰ এই সকল দেউতাক তাত এনেকুৱা হয় নেহা ধুপিয়াৰ ফটোখনৰ কাষত আপোনাৰ অমৃশ পুৰী ফটোখন দেখি যাব আপুনি তো আপুনি পাগল হৈ যায় অমৃশ পুৰী জীয়েক নেকি নেহা ধুপিয়া সো আপুনি চাবলৈ বাধ্য হৈ যায় সো এইবোৰে হৈছে ক্লিক বেইট আৰু এই ক্লিক বেইটবোৰ কৰাৰ ফলত যথেষ্ট মানি মেকিং কৰিব পাৰে তেওঁলোকে কাৰণ তেওঁলোকৰ ভিউজ বহুত বাঢ়ি যায় মিলিয়নছ বাঢ়ি যায় তেওঁলোকৰ কন্টেন্ট যেনেকৈ নহওক কিয় এই ক্লিক বেইটবোৰৰ জোৰত তেওঁলোকৰ ভিউজ বহুত বাঢ়ি যায় ক্লিক বেইট ইউজ কৰে বহুতে কৰিছে কিন্তু ক্লিক বেইট ইউজ কৰাৰ ফলত একচুয়ালি তেওঁৰ সাবস্ক্ৰাইবাৰ সকল খং উঠি যায় কেতিয়াবা তথাপিতো থাকি যায় তথাপিতো চাই সো ক্লিক বেইট ইয়াকে কোৱা হয় গতিকে ক্লিক বেইটৰ পৰা দূৰত যিমান পাৰে চেষ্টা কৰিব কিয় আপোনালোকে যেটো চাব একচুয়ালি হেতু বিচাৰি তাত নেপায় এটা এক প্ৰকাৰ আভুৱা ভৰা হয় সো আজিৰ কথা ইমানে সো ক্লিক বেইট ইয়াকে কয় যেটি কি আপোনাৰ থাম্বনেলটোত একচুয়ালি মিছা এক থাম্বনেল থাকে কিন্তু আপুনি যেতিয়া গোটে ভিডিওটো চাই তেতিয়া আপুনি একচুয়ালি তাত সেই বস্তুটো বিচাৰি নাপায় যেটো আপুনি থাম্বনেলটোত চাই পেলাই আপুনি ভাবিছিলে ভিডিওটো মই চাওঁ ধন্যবাদ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৈকুণ্ঠ MJ আৰু যদি আপোনালোকে মোৰ এই ভিডিওটো ভাল পাইছে তেতিয়া হলে এটো শেয়াৰ কৰিব লগতে আপোনাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো ক্লিক কৰিব বহুত ধৰণৰ ভিডিও ইয়াত পাব আৰু আপোনালোক কেতিয়াও বিমুখ নহয় ধন্যবাদ মোৰ চেনেল বৈকুণ্ঠ MJ মই এটা কন্টেস্ট আৰম্ভ কৰিছো আৰু এই কন্টেস্টটোত আজিৰ প্ৰশ্নটো হৈছে Hi friends, মোৰ চেনেল বৈকুণ্ঠ MJ মই এটি কন্টেস্ট আৰম্ভ কৰিছো আৰু এই কন্টেস্ট মতে মই মোৰ ভিডিওবোৰত শেষত এটি কুৱেশ্যন সুধিম আৰু এই কুৱেশ্যনটোৰ উত্তৰ যদি শুদ্ধ দিয়ে তেতিয়া হলে শ্ৰেষ্ঠ 20 জনৰ মাজৰ পৰা মই দুজনক বাছি উলিয়াই প্ৰত্যেককে 20 টকাকৈ ৰিচাৰ্জ কৰি দিম গতিকে সাজু হওক মোৰ আজিৰ প্ৰশ্নটিৰ বাবে বিশ্বজিৎ বৰা বহনিমানৰ পৰিচালক বিশ্বজিৎ বৰাৰ কোনখন সিনেমা 11 মে 2018 দিনা সমগ্ৰ অসমত ৰিলিজ হৈছে সিনেমাখনৰ নাম ক'ব লাগে ধন্যবাদ